আমি কেনেকৈ আহিছোঁ কোৱা আকৌ মই পিঠিত লৈ আহিছোঁ ইয়াক পানী পানী সেইকাৰণে হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বৰ্তমান মোৰো ভালেই গোটেই বৰষুণৰ কাৰণে ওলাই যাবই পৰা নাই সেইদিনাখন গৰম কিন্তু এইকেইদিন পূৰা বৰষুণ দি পূৰা বাৰিষা হৈ গ'ল গোটেই চোতালখন বাৰিষা হৈ গ'ল আপোনালোকক দেখুৱাম এতিয়া আৰু ল'ৰা স্কুল যাবৰ কাৰণে ৰেডি হৈ গ'ল আৰু বৰষুণৰ কাৰণে ভালকৈ স্কুল মানে স্কুটিত নিব নোৱাৰাৰ কাৰণে এতিয়াই ইয়াৰ ওচৰৰে গীতাৰ্থ দাদাৰ ইহঁতৰ গাড়ীত যাব তাতে পঠিয়াম আৰু আজিৰ কাৰণে বৰষুণৰ কাৰণে ওলাই যাবই পৰা নাই গোটেই চোতালখন পানী আপোনালোকক দেখুৱাই আছোঁ এইটো দেখিছেনে আপোনালোকে ইমান পানী গোটেই চোতালত পানী ৰাস্তাত পানী ল'ৰা স্কুল যাবলৈ অসুবিধা হৈছে এইটো বৰ্তাকৰ গাড়ীৰ লগত যাব এনেকৈ যাবলগীয়া হৈছে গোটেই পানী জোক আহিছে নি বাৰু তাত এয়া চাওক গোটেই পানী সেইটো ইহঁতৰ ঘৰৰ ফালে পানী আমাৰ আৰু গোটেই ৰাস্তাত পানী এইফালেলৈকে পানী এইটো পানী গোটেই মানে চাৰিওফালে পানী আৰু কাৰো ঘৰত মানে খালী হৈ থকা নাই আৰু গোটেই চবৰ ঘৰতে পানী চোতালতে আমাৰ বাৰাণ্ডাখনত অকণমান বাচি আছে আৰু এতিয়া ঘৰৰ ভিতৰতো সোমাব চাগে আৰু অকণমান পাছত এনেকৈ সিহঁতৰ গাড়ীখনতে আজি স্কুল পঠিয়ালোঁ আৰু গাড়ীখন ওলাই গৈছে আৰু ইমান বৰষুণত স্কুটি বাইকত পঠিয়াবই নোৱাৰি হেল্ল' এভৰিৱান আমি কেনেকৈ আহি আছোঁ চাওকচোন ইয়াক মই পিঠিত লৈ আহিছোঁ স্কুলৰ পৰা আহিলেগৈ আৰু আমি ঘৰৰ পিছফালে গৈ আছোঁ এনেকৈ লৈ যাবলগীয়া হৈছে আৰু ইহঁতৰ ঘৰৰ চোতালতো পানী আমি গৈ আছোঁ এতিয়া পথাৰলৈ এইফালে পথাৰলৈ এইফালে চাওক গোটেই পথাৰখন পানী সেইফালে বগা হৈ থকাটো গোটেই পানী মানে চাৰিওফালে পানী সেইফালে গোটেই কাৰো ঘৰ বাচি থকা নাই গোটেই পানী আমি ইয়াত আহিছোঁ এই লাঙিখন পাতিবৰ কাৰণে ইয়ালৈকে আহিছোঁ পথাৰত লাঙিখন পাতিব মানুহজনে নামিব মই নাযাওঁ বাৰু সি মানে এইটো কেলৈ পিন্ধিছে লং পেণ্ট পিন্ধিছে ওপৰত মোজা পিন্ধিছে তাৰপৰা মোজাৰ ওপৰত ধুনীয়াকৈ বান্ধি লৈছে তাৰেদি কি কাৰণে গম পাইছেনে পানীত মানে নামিবই নোৱাৰি গোটেই জোকে জোক সেইকাৰণে ধুনীয়াকৈ পিন্ধি লৈছে মোজা আৰু কিবাটো লং পেণ্টটো তেতিয়া জোক সোমাব নোৱাৰে আৰু এইয়া নামি গৈছে আৰু পথাৰলৈ মানে পানীলৈ আৰু পানীত এতিয়া লাঙিখন পাতিবৰ কাৰণে প্ৰথমতে চফা কৰিব লাগিব ন ৰাস্তা বনাই ল'ব লাগিব জাবৰ ওপৰত যিহেতু লাঙিখন পাতিব নোৱাৰি সেইকাৰণে এনেকৈ মানুহজনে জাবৰটো চাফা কৰিছে আৰু প্ৰথমতে চাফা কৰিব লাগিব উঘালিবলৈ অলপমান ভালে হৈছে চাগে কোমল হৈ আছেতো মাটিটো ল'ৰাই আকৌ আম এটা লৈ আহিছে ইমান ঠাণ্ডা বতৰত বোলে আম খায় আম বুলি ক'লে কি ভাল পায় জানো ইমান খায় চাফা কৰিছে আৰু জোক ধৰিছে নাই চাওঁ এইফালে লং পেণ্টটো লাগি আছে জোকে জোক ৰাম গোটেই জোক এটা লাগি আছে এইটো জোক Dapat kami lagi base ni dah. এই দীঘলকৈ চাফা কৰিলে আৰু কিন্তু সেইটোৱে জুৰিবনে নাই জানো লাঙিখন ইয়াতকৈ দীঘলে হ'ব জানো নাজানো দেই তুমি এইটো লাঙিখন খুজিতে দি লওঁ লাঙিখন পাতিবৰ কাৰণে খুঁটিটোতো লাগিবই ন খুঁটিটোত বান্ধি দিব লাগিব খুঁটি বনোৱা নাছিলে সেইকাৰণে ল'ৰাটোৱে
ফালি দিছে বাঁহটো খুঁটি বনাবৰ কাৰণে। ঠিক আছে কোন পানী এই আকৌ তলত কি কৰি আছে সোমাই গ'ল নেকি সোমাই যোৱা নাই কি কৰিছে আছে আকৌ তাতে লাঙি পাতিবৰ কাৰণে ৰখি আছে তুমি কি কৰিছা মই আম খাই আছো আম খাই আছা টেঙা হোৱা নাই নি আম খাই কলে আয়াকে দুডাল হ'লে হ'ব ন 여기 와봐요. 근데 얘네 안 나쁜데. এই মাথাত লাগিব আকৌ এই লাঙিটো কেনেকৈ ল'বা 헛도로 기도 뭐. দেই 먹으러 가본가. পৰি ভালকৈ চাফা কৰি হৈ গ'ল এতিয়া লাঙিটো পাতি দিব আৰু চাৰিওফালে মানুহ এইফালেও মানুহ গোটেই লাঙি পাতিছে মাছ বিচাৰিছে মাছ ওলাইছে যে আমিও আজি সেইকাৰণে লাঙিখন পাতিব আহিছোঁ আৰু ওচৰতে আছে যেতিয়া ন এতিয়া দেখিছেনে ইয়াতে মই মানে বাপেকৰ লাঙি পতাটো এনেকৈ চাই আছিলোঁ ইয়াতে সি খেলি খেলি দৌৰি দৌৰি এইটো ডাঙৰ কোঠাটোত মাথাটো খুন্দা খাই দুখ পালে নহয় দেখিছেনে ইমান এফালে চাই দে গোটেই এনেকৈ ফুলি গ'ল তেজ ওলাও ওলাও কৰি আছে কেনেকৈ মাথাত দুখ পালে চাওকচোন গোটেই ফুলি গ'ল চাওঁ ৰ'বা এনেকৈ তেজ ওলাও ওলাও হৈ আছে গোটেই ফুলি গ'ল এই কোঠাটোতে দুখ পালে এই তাৰপৰা দৌৰি আহিছিলেগৈ মই এইফালে চাই আছিলোঁ ল'ৰাটো অথনি মাথাত দুখ পোৱাটো আমি ডক্তৰ দেখুৱাই আহিলোঁগৈ এতিয়া ৰাতি হৈ গ'লগৈ ডক্তৰ কাৰণে ৰখি ৰখি দেখুৱাই এতিয়া মেডিচাইন দিলে আৰু সেইটো বিষাইছে নে নাই হ'ব একো নাই এনেকৈ মালিচ কৰিব লাগিব এক খন্তেকতে মই অকণমান চকুটো এইফালে দিওঁতে কেতিয়া পৰি গ'ল জানো কেতিয়া দুখ পালে জানো হেল্ল' ফ্ৰেণ্ডছ দেখিছেনে এতিয়া গোটেই আমাৰ ৰুমত পানী সোমাই গ'ল কালিলৈকে পানী নাছিলে দেখিছেনে গোটেই ৰুমৰ ভিতৰত পানী ইফালে এতিয়া শুই উঠিছিলোঁহে উঠি দেখিছোঁ গোটেই পানী পানী বিচনা তলত পানী গোটেই এইটো কি কৰিম এতিয়া আৰু বৰষুণ দিলে আৰু বেছি হৈ যাব কালি যে আমি সন্ধিয়া লাঙি পাতিছিলোঁ চাইছেগৈ আৰু কিমান মাছ পালে আপোনালোকক দেখুৱাম এতিয়া লাঙিটো উঠাই নানেগৈ বোলে তাতে মাছকেইটা উলিয়াই লৈছে কিমান পালে আপোনালোকক দেখুৱামগৈ এয়া চাওক লাঙিখনত এইবোৰ মাছেই লাগিলে আৰু বেছি ডাঙৰ মাছ নহয় সৰু সৰু মাছ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই